Hi everyone, পুনৰবাৰ আগতে ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। পূজাৰ সামগ্ৰী কিনিবৰ কাৰণে দোকানখনলৈ গৈছিলো। তেতিয়া দাদা এজনে খুব ধুনীয়াকৈ বুজাই দিলে যে ধনতেৰছৰ দিনা আমি কি কিনিব লাগে, কি কৰিব লাগে। যদিও আমি এইবিলাক ইমান ফলো নকৰো ধনতেৰছৰ যেটো প্ৰথা আছে, তথাপিতো আজিকালিতো বহুত এইবিলাক ফলো কৰে। হেতু কাৰণে মই আপোনালোকক ভিডিঅ'টো হেকত জনাম কি আমি কিনিব পাৰো। তাৰ আগতে আপোনালোকে চাওকচোন ইমান ধুনীয়া চাকি আহিছে। যিমান যি হওক নহওক কিন্তু দিৱালীৰ দিনা যিমানে লাইটে বাহাদুৰি নেদেখাওক কিয় চাকিখন নজলালে মনটো ভাল নালাগে। আৰু আজিকালিতো একদম পানী দিও চাকি জ্বলি যায়, তেল নহলেও হৈ যায়, তেনেকুৱা ধৰণৰ চাকিও ওলাইছে। আচ্ছা বাৰু এতিয়া আপোনালোকক কৈ থওঁ, ধনতেৰছৰ দিনা আপোনালোকে তামৰ, পিতলৰ, তাপা নিমখ, গৌমূত্ৰ, গংগাজল আৰু তেখেতে এটা ইম্পৰ্টেণ্ট কথা ক'লে, সেইটো মই আপোনালোকক ক'ব বিচাৰিছোঁ। আমি ঝাৰু যে কিনি আনো, অকল ঝাৰু নহয়, আমি কেনেকুৱা ঝাৰু কিনিব লাগে তেখেতে কৈছে। কোকোনাট ব্ৰুম মানে যিটো নাৰিকলৰ গছৰ পৰা এটা ঝাৰু বনায়, সেই ঝাৰুটোহে কিনিব লাগে। আৰু আগৰ দিনত বোলে সেই ঝাৰুটোৱে বহুত ইউজ হৈছিলে, দেখিবলৈ বাহনিৰ নিচিনা তেখেতে মোক দেখুৱালে। আমাৰ অসমীয়া মানুহৰ যিটো বাহনি থাকে তেনেকুৱা ধৰণৰ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ধুনীয়া এটা কমেণ্ট দি দিব। আৰু এইফালে চাওক তেখেতে আমাক বুজাই আছিলে। তো আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।